নমস্কাৰ পোনপ্ৰথমে মোৰ চেনেললৈ আপোনাক স্বাগতম জনাইছো। ভোডাফোন আইডিয়া কোম্পানীয়ে নতুনকৈ মুকলি কৰা VI সিম অফিচিয়েলি আহি মোৰ হাতত পাইছেহি। এয়া হৈছে VI সিম। ইয়াত টোটেল 5টা সিম আছে, এটা দুটা তিনিটা চাৰিটা পাঁচটা। ইয়াত টোটেল 5টা সিম আছে। আজি মই আপোনাক এই ভিডিঅ'টোত VI সিম আনবক্সিং কৰিম, লগতে VI সিমৰ বিষয়ে কিছু কথা কম। গতিকে VI সিমৰ বিষয়ে জানিবলৈ আপুনি ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। আৰু এটা কথা, টেলিকম কোম্পানী ভোডাফোন আইডিয়া, এয়াৰটেল, BSNL, জিঅ' এই কোম্পানীবিলাকৰ কিছুমান নতুন অফাৰ, নতুন আপডেট আহি থাকে। যিবিলাক আপডেট বা যিবিলাক অফাৰৰ কথা মই এই চেনেলটোত জনাই থাকোঁ। গতিকে আপুনি যদি আপোনাৰ মোবাইলটোৰ নতুন অফাৰ, নতুন আপডেটৰ কথা জানিব বিচাৰে, তেনেহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থওক। ছাবস্ক্ৰাইব কৰাৰ পিছত কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। এতিয়া বলক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। VI সিম আনবক্সিং কৰাৰ আগত VI মানে কি মই আপোনাক কৈ লৈছোঁ। ভি মানে ভোডাফোন, আই মানে আইডিয়া। ভোডাফোন আৰু আইডিয়া এতিয়া এটা নতুন নাম দিছে, সেইটো হৈছে ভি বা VI। এতিয়া VI মানে এটা নতুন কোম্পানী, ভোডাফোন আইডিয়াৰে এটা নতুন কোম্পানী VI। মানে কেছটো কি হ'ল, যেতিয়াৰ পৰা জিঅ' আহিল তেতিয়াৰ পৰা টেলিকম কোম্পানীৰ এটা হাহাকাৰ লাগি আছে। ভোডাফোন আৰু আইডিয়া কোম্পানীৰ কাষ্টমাৰবিলাকে কি কৰিছিল, জিঅ'ত পোৰ্ট কৰিছিল। লাহে লাহে ভোডাফোন আৰু আইডিয়াৰ কাষ্টমাৰ একদম কমি যাব ধৰিলে। মানে ভোডা আৰু আইডিয়া চলিব একদম উপায় নোহোৱা হ'ল। আৰু অৱশেষত তেওঁলোকে কি কৰিলে, ভোডা আৰু আইডিয়া এখন মিটিং কৰিলে, আৰু মিটিং কৰি তেওঁলোকে মানে এটা সিদ্ধান্ত ল'লে যে ভোডা আৰু আইডিয়া এটা কোম্পানী হ'ব। তেওঁলোকে এটা কোম্পানী হৈ মানে জিঅ'ৰ বিৰুদ্ধে যুঁজ দিব, জিঅ'ক মানে টক্কৰ দিব, দুটা কোম্পানী এটা হৈ পেলাই। যদিও ভোডা আৰু আইডিয়া কোম্পানী এটা হ'ল, তথাপিও মানে জিঅ'ক মানে টক্কৰ দিব পৰা নাছিল। কিয় পৰা নাছিল, মই আপোনাক কাৰণটো কৈ আছোঁ। কাৰণটো হ'ল, কাষ্টমাৰে সদায় ভাল বস্তু বিচাৰে। চাওক, প্ৰত্যেকজন কাষ্টমাৰে সদায় ভাল বস্তু বিচাৰে, পইচাৰ পৰিমাণটো নাভাবে। ঠিক তেনেকুৱা ভোডাফোন আইডিয়া আৰু জিঅ'ৰ হৈছে। মানে ভোডাফোন আইডিয়াৰ যিটো নেটৱৰ্ক, সেই নেটৱৰ্কটো মানে ভাল নহয়। সেইটো কাৰণে তেওঁলোকৰ কাষ্টমাৰবিলাক জিঅ'ত গুচি গৈছিল। আৰু জিঅ'ৰ যিটো নেটৱৰ্কটো ভাল আছিল কাৰণে জিঅ'ত মানে কাষ্টমাৰবিলাকে পাৰ্টিচিপেট কৰিছিল বা যোগ কৰিছিল। ভোডাফোন আৰু আইডিয়াই এতিয়া এটা নতুন সিদ্ধান্ত লৈছে যে তেওঁলোকে নেটৱৰ্কটো ভাল কৰিব, আৰু নেটৱৰ্কটো ভাল কৰি জিঅ'ক ভালদৰে টক্কৰ দিব। আৰু সেইটো কাৰণে ভোডাফোন আৰু আইডিয়া কোম্পানীটো নতুনকৈ ষ্টাৰ্ট কৰিছে। ষ্টাৰ্ট কৰি কোম্পানীটোৰ নাম সলাই দিছে। কোম্পানীটোৰ নাম ৰাখিছে VI বা ভি কোম্পানী। এতিয়া ভি কোম্পানীয়ে জিঅ'ক ভালদৰে টক্কৰ দিবৰ কাৰণে সাজু হৈছে। VI সিমৰ নেটৱৰ্ক ইতিমধ্যে বহুত বেছি ভাল হৈছে, মানে আগতকৈ বহুত ভাল হৈছে, জাগাই বহুত ভাল হৈছে। আৰু তেওঁলোকৰ নেটৱৰ্কৰ যিটো কাম, সেই নেটৱৰ্ক ভাল কৰা কাম চলি আছে। আগলৈ যদি ভাল নেটৱৰ্ক হয়, তেনেহ'লে এইবাৰ অসমত VI সিম চলাটো একদম ফিক্স। এই VI সিম আপুনি যিকোনো ৰিটেইলাৰ ওচৰতে পাই যাব। আপুনি আপোনাৰ ওচৰৰ ৰিটেইলাৰ ওচৰত গ'লেও আপুনি এই VI সিম ল'ব পাৰিব। এতিয়াৰ পৰা আৰু আপুনি কোনো ৰিটেইলাৰৰ ওচৰত ভোডাফোন বা আইডিয়াৰ সিম নাপায়। আপুনি ভোডাফোনৰ সিম বিচাৰিলেও বা আইডিয়াৰ সিম বিচাৰিলেও এই VI সিমে পাব। এই VI সিমে এতিয়া বৰ্তমান এভেইলেবল হৈ গৈছে। সকলো ৰিটেইলাৰৰ ওচৰতে এই VI সিম আহি গৈছে। যদি কাৰোবাৰ এটা ষ্টক আছে, সেই আগৰ পুৰণা ভোডাফোন বা আইডিয়াৰ সিম, তেতিয়াহ'লে এইটো বেলেগ কথা। কিন্তু অফিচিয়েলি মানে ভোডাফোন আইডিয়াৰ সিমটো বন্ধ হৈছে। এতিয়া মানে VI সিমহে চলিব। আৰু এটা কথা, যদিহে আপোনাৰ তাত ভোডাফোন বা আইডিয়াৰ সিম আছে, তেনেহ'লে আপুনি সেই সিমখন পেলাই দিব নালাগে বা ভি সিম নতুনকৈ ল'ব নালাগে। কাৰণ আপোনাৰ তাত থকা ভোডাফোন বা আইডিয়াৰ সিমটো সেই সিমটোৱে অট'মেটিকলি ভি নেটৱৰ্কলৈ নিজে কনভাৰ্ট হৈ যাব। আপুনি আৰু সেইটো চেঞ্জ কৰি ল'ব নালাগে। এতিয়া মই আপোনাক এই VI সিম আনবক্সিং কৰি দেখুৱাম। ইয়াৰ ভিতৰত যিটো সিম আছে, সিমটো দেখাত কেনেকুৱা, সকলোবিলাক দেখুৱাই আছোঁ, চাই থাকক। মোৰ লগত টোটেল 5খন VI সিম আছে, তাৰে এখন মই আপোনাক আনবক্সিং কৰি দেখুৱাই আছোঁ। এটা কথা ঠিক, যদিহে VI কোম্পানীৰ নেটৱৰ্কটো বহুত বেছি ভাল হয়, তেনেহ'লে এইবাৰ অসমত VI সিম চলিব। কাৰণ যিটো জিঅ'ৰ নেটৱৰ্ক আগতকৈ বহুত বেছি বেয়া হৈছে। এতিয়া মই আপোনাক এই VI সিমখন আনবক্সিং কৰি দেখুৱাই আছোঁ। VI সিমখনৰ বাহাটোত প্ৰথম পেজটোত লিখাই থাকিব VI প্ৰিপেড বুলি, আৰু VI সিমৰ বাহাটোৰ পিছফালে লিখা থাকিব সিম নম্বৰ, মোবাইল নম্বৰ, এইবিলাক লিখাই থাকিব। এতিয়া মই আপোনাক মেইন VI সিমখন ইয়াৰ বাহাটো খুলি পেলাই দেখাই আছোঁ। এতিয়া মই আপোনাৰ VI সিমখন পেকেটৰ পৰা উলিয়াই দেখুৱাই আছোঁ। এইখনেই হৈছে VI সিম। আপুনি দেখা পাইছে VI বুলি লিখা আছে, এইখনেই হৈছে VI সিম। মানে আগতে ভোডাফোনৰ সিম হ'লে ভোডাফোনৰ চিম্বলটো আছিলে, আইডিয়াৰ হ'লে আইডিয়াৰটো আছিলে। এতিয়া ভোডাফোন আইডিয়াৰ যিকোনো সিম ল'লে এনেকৈ VI বুলি লিখাই থাকিব। এইখনেই হৈছে VI সিম। আপুনি যিকোনো ওচৰৰ ৰিটেইলাৰৰ ওচৰত গ'লেই এই VI সিম পাই যাব। আমাৰ লগত এতিয়া বৰ্তমান তিনিটাই টেলিকম কোম্পানী থাকিল। 1 নম্বৰত থাকিল VI কোম্পানী, 2 নম্বৰত থাকিল এয়াৰটেল কোম্পানী, আৰু 3 নম্বৰত থাকিল জিঅ'। এই তিনিটাই কোম্পানী বৰ্তমান আমাৰ হাতত থাকিল। যিটোৱেই ভাল ছাৰ্ভিচ দিব, সেইটোৱেই
ভালকৈ চলিব বুলি মই ভাবোঁ। এইখিনি আছিল VI চিমৰ কিছু তথ্য। লগতে মই আজি আপোনাৰ VI চিম আনবক্সিং কৰি দেখুৱালোঁ। আশা কৰোঁ আপোনাৰ ভিডিঅ'টো চাই ভাল লাগিল। যদি ভিডিঅ'টো ভাল লাগিল এটা লাইক কৰি দিব, আপোনাৰ বন্ধু বান্ধৱীক ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব আৰু আগলৈ টেলিকম কোম্পানী ভোডাফোন, আইডিয়া, এয়াৰটেল, BSNL, জিঅ' এই কোম্পানীবিলাকৰ নতুন নতুন অফাৰৰ কথা জানি থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি আহিব। আজিলৈ থেংক ইউ।